हेलो एंड स्वागतम दोस्तों रब रब माइकडाल पिनी ल হৈ গল আপুনি জানেনে যে আমাৰ যিবিলাক ঘৰুৱা গ্যাস সিলিন্ডাৰ থাকে গ্যাস সিলিন্ডাৰৰ ৰং সদায় ৰঙা কিয় হয় আপুনি জানেনে যে আমাৰ হাতৰ আঙুলি ইমান সৰু বস্তু এটা ফিল কৰিব পাৰে মানে হাতেৰে সুই এনেকৈ হাতেৰে সুই ফিল কৰিব পাৰে আপুনি শুনি আচৰিত হৈ যাব সঁচাকৈ এনেকুৱা ধৰণৰ আজি জানিব পাৰিব কিছুমান তথ্য যিকেইটা তথ্য জনাৰ পিছত আপুনি সঁচাকৈ আপোনাৰ মনত এটা ফিল আহিব যে ব্ৰিলিয়েণ্ট পিছে বতৰ আজিও বেয়া কিন্তু উপায় নাই মই আজি ইয়াতে ভিডিঅ' বনাই আছোঁ ক্ষমা কৰিব পোহৰ অলপমান কম হ'ব আজি তো জানিবলৈ সাজু হওক তথ্য নম্বৰ 8 আমাৰ নাভি নিশ্চয় সকলোৱে জানে আমাৰ নাভি সকলোৱে জানে পেটত তলত যিটো থাকে আমাৰ নাভিত সকলোতকৈ বেছি বেক্টেৰিয়া থাকে আমাৰ গোটেই দেহটোৰ ভিতৰত 1453 বেক্টেৰিয়া ইমানবিধ বেক্টেৰিয়া আমাৰ নাভিত থাকে আপুনি হয়তো আজিলৈকে শুনা নাছিল এনেকুৱা কথা মই আজি আপোনালোকক কৈছোঁ যে সঁচা কথা বেমাৰ আজাৰ হৈ যাব পাৰে আমাৰ নাভিৰ পৰা তো নাভিটো সঁচাই কৈছোঁ সকলোৱে চাফা কৰি ৰাখিব দিয়ক তথ্য নম্বৰ 7 আপোনালোকে ডিএনএৰ কথা নিশ্চয় শুনিছে ডিএনএ আমাৰ তেজৰ যে ডিএনএ উলিয়ায় ডিএনএ ৰিপৰ্ট উলিয়ায় হে আমাৰ ডিএনএ আমাৰ এজন ব্যক্তিৰ ডিএনএ কিমান যদি ডিএনএ যিডাল ডিএনএ থাকে ডিএনএ ৰেখাত যদি আমি এক লাইন কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ ডিএনএ ৰেখাডাল গোটেই জীৱনটোৰ এজন মানুহৰ গোটেই জীৱনটোৰ যে ডিএনএ ৰেখাডাল কিমান দীঘল হ'ব জানেনে আমাৰ পৃথিৱীৰ পৰা প্লুটো গ্ৰহৰ নামটো নিশ্চয় শুনিছে এতিয়া নাই বাৰু আগতে আছিল বহুত দূৰত আছিল কিন্তু আছিল তো পৃথিৱীৰ পৰা প্লুটো গ্ৰহলৈ যাব পাৰিব ইমান দীঘল এজন ব্যক্তিৰ গোটেই জীৱনটোৰ ডিএনএ ৰেখাডাল ডিএনএডাল যদি আমি এডাল ৰেখাত পৰিণত কৰোঁ মানে এডাল ৰেখা কৰি যদি লৈ যাওঁ ডিএনএডাল নিশ্চয় স্ক্ৰীনত দেখা পাইছে আপুনি অকণমান বেকা ধৰণৰ অলপ বেলেগ ধৰণৰ হয় তো নিশ্চয় আজি জানিলে তথ্য নম্বৰ 6 আপুনি জানেনে আমাৰ চকুটো সদায় একেই থাকে নাজানে নিশ্চয় আমাৰ চকুটো সদায় একেই থাকে মানে এজন ব্যক্তিৰ মানে প্ৰত্যেকজন ব্যক্তিৰে সৰুতে যেনেকুৱা আছিল চকুকেইটা ডাঙৰ হ'লেও সেনেকুৱাই থাকে মাথো পাৰ্থক্য ইমানে যে সৰু থাকোঁতে আমাৰ চকুকেইটা সিমানেই থাকে চকুকেইটা ডাঙৰ দেখি আৰু আমাৰ মানে মাথাটো আমাৰ মুণ্ডাটো সৰু দেখি আৰু ডাঙৰ হ'লে আমাৰ মুণ্ডাটো ডাঙৰ হৈ যায় আৰু তাৰ বাবে আমি চকুকেইটা অলপমান সৰু দেখোঁ আপুনি নিশ্চয় ফটোখনত দেখা পাইছে এটা বেবী এটা বয়সীয়াল মানুহ যিমানে আমি ডাঙৰ হৈ যাওঁ সিমানে আমাৰ চকুকেইটা সৰু দেখা হয় আৰু যিমানে আমাৰ সৰু থাকে যেতিয়া চকুকেইটা অলপমান ডাঙৰ দেখা হয় আমি ডাঙৰ হোৱাৰ লগে লগে চকুটো বাঢ়ি যায় নাথাকে চকুটো সেনেকৈ থাকে মাথো আমাৰ গঠনবিলাক সলনি হৈ যায় থাকে এইখিনি চকুটোৰ এইখিনি অলপমান সলনি হৈ থাকে কিন্তু চকুৰ যিটো মণি চকুটো সেইটো সলনি নহয় নিশ্চয় আজি জানি আচৰিত হৈছে তো তথ্য নম্বৰ 5 আমাৰ হাৰ্টটো মিউজিক যেতিয়া আমি শুনো আমাৰ ব্ৰেইনত যেতিয়া মিউজিক শুনো ব্ৰেইনে যেতিয়া কেপচাৰ কৰে আৰু আমাৰ হাৰ্টটো তেতিয়া অট'মেটিক যিটো আমাৰ হাৰ্টৰ ধপধপনি থাকে আমাৰ মনটোৰ যিটো ধপধপনি থাকে সেই ধপধপনিটো অকণমান মিউজিকৰ লগে লগে চেঞ্জ হৈ যায় আৰু মিউজিকৰ লগত বাজিব ধৰে ধপধপনিটো মই নাজানো আপুনি এক্সপিৰিয়েঞ্চ কৰিছেনে নাই কিন্তু মই এক্সপিৰিয়েঞ্চ কৰিছোঁ যেতিয়া আমি ফুল চাউণ্ডত বা ভাল এটা আমাৰ মনৰ চিনা বা ভাল লগা এটা যদি গান শুনো তেতিয়াহ'লে আমাৰ অট'মেটিক আমাৰ মনটো নিজে ধপধপনিটো চেঞ্জ হৈ যায় বিটছটো চেঞ্জ হৈ যায় তো এবাৰ মাইণ্ড কৰি চাবচোন নিশ্চয় গম পাব তথ্য নম্বৰ 4 আমাৰ ব্ৰেইন আমি যেতিয়া টোপনিৰ পৰা হঠাতে সাৰ পাওঁ মানে যেতিয়া আমি সাৰ পোৱাৰ লগে লগে আমাৰ ব্ৰেইনটো ইমান এনাৰ্জি মানে প্ৰডিউচ কৰে যিমান এনাৰ্জি প্ৰডিউচ কৰে সেই এনাৰ্জিখিনি দি আমি এটা বাল্ব জ্বলাব পাৰিম মানে এটা বাল্ব জ্বলাব পৰা এনাৰ্জি প্ৰডিউচ কৰে আমাৰ যেতিয়া হঠাতে আমি সাৰ পাওঁ মানে আমি ধৰক টোপনি মাৰি আছোঁ কোনোবাই আমাক হঠাতে জগাই দিলে তেতিয়া আমি জাপ মাৰি উঠোঁ তো এইটোৱে হৈছে আমাৰ ব্ৰেইনৰ পাৱাৰ তথ্য নম্বৰ 3 আপুনি নিশ্চয় টাইটানিক মুভিখন চাইছে যদি চোৱা নাই চাই ল'ব টাইটানিক মুভিখনত টাইটানিক যোনখন জাহাজ আছে জাহাজখনত তাত 4টা খুঁটা দিয়া হৈছে
নিশ্চয় যোনে যোনে চাইছে মন দিছে কথাটো বা জানিছে 4টা খুঁটা দিয়া হৈছে কিন্তু প্ৰকৃততে আমাৰ টাইটানিক যিখন জাহাজ আছিল আসলতে এখন জাহাজত 3টা খুঁটাই আছিল 4টা খুঁটা নাছিল 4টা খুঁটা ফিল্মখনত যাতে টাইটানিকখন মানে ফিল্মখন যাতে চাই অলপমান এন্টাৰটেইনিং পায় মানে ভাল পায় কিবা এটা দেখিবলৈ সুন্দৰ হয় মানে যোনখন জাহাজ আছে তাৰ কাৰণেহে দিছিল চিনেমাখনত এইটো কথা হয়তো আপুনি জনা নাছিল আজি জানিলে এতিয়াও আপুনি ফিল্মখন চাব পাৰে চাই পেলাই গম পাব যে তাত 4টা খুঁটা দেখুৱাইছে কিন্তু তাত 4টা খুঁটা প্ৰকৃততে নাই আসলতে নাই তাত 3টা খুঁটাই আছিল অৰিজিনেল টাইটানিকখনত তথ্য নম্বৰ 2 তথ্য নম্বৰ 2 হৈছে আমাৰ হাতৰ আঙুলি এই আমাৰ হাতৰ আঙুলিবিলাকৰে আমি যদি হাতৰ আঙুলিৰ এনেকৈ যদি মোহাৰি দিওঁ কিবা এটা যদি আমাৰ আঙুলিৰ মাজত খুমি যায় সৰু এই দুটা আঙুলিৰ মাজত যদি সৰু কিবা এটা যদি খুমি যায় আমি গম পাওঁ আৰু এই সৰু বস্তুটো কিমান সৰু বস্তু আমি গম পাওঁ জানেনে 13 নেনোমিটাৰ বহুত সৰু nm 13 nm বুলি কয় 13 নেনোমিটাৰ বহুত সৰু বস্তু এটা আমি চুই পেলাই অনুভৱ কৰিব পাৰো যে আমাৰ আঙুলিৰ মাজত কিবা এটা বস্তু আছে আপোনাক ধৰক এটা উদাহৰণ দিছো যদি আমাৰ ধৰক আমাৰ আঙুলি যদি পৃথিৱীৰ সমান ডাঙৰ হয় পৃথিৱীখনৰ সমান যদি ডাঙৰ হয় আৰু আমাৰ আঙুলিয়ে ধৰিব পাৰিব যে আমাৰ আঙুলিয়ে এখন গাড়ী টাচ কৰিছে মানে গাড়ী এখন চুই আছে নে এটা ঘৰ চুই আছে মানে ফিল কৰি ক'ব পাৰে কোনটো বস্তু কিমান ডাঙৰ মানে ইমান সৰু বস্তু মানে পৃথিৱীৰ সমান যদি এটা আঙুলি ডাঙৰ হয় তেতিয়াহ'লে গাড়ীখন আৰু ঘৰ এটা কিমান সৰু হ'ব ভাবকচোন সেই বস্তুটো আমাৰ আঙুলিয়ে কৈ দিব পাৰিব ইমান আমাৰ আঙুলিৰ পাৱাৰ আছে হয়তো এইটো কথা আপোনাক কোনেও কোৱা নাই আজিলৈকে কতো গম পোৱা নাই তো মোৰ পৰা নিশ্চয় জানিলে আজি আপুনি তো তাৰ বাবে এটা লাইক দি দিয়ক তো তথ্য নম্বৰ 1 কৰাৰ আগতে আপুনি জানে নিশ্চয় যদি আমাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি লওক মই এনেকুৱা কিছুমান তথ্য দিওঁ যিবিলাক তথ্য মিছা নহয় কেতিয়াও সঁচা কথা আৰু এইবিলাক তথ্য বা ইংলিছত ফেক্টস বুলিও কোৱা হয় মই ইংলিছত কোৱা নাই মই অসমীয়াতে কৈ আছো তথ্যবিলাক যদি ভাল লাগে আপুনি এটা লাইক কৰি যাব আৰু যদি আপোনাৰ কিবা ক'বলগীয়া থাকে ভিডিওটোৰ ওপৰত যদি আপোনাৰ কিবা মন্তব্য দিবলগীয়া আছে ভাল হওক বা বেয়া হওক আপুনি কমেন্ট কৰি ক'ব জনাব মোৰ কি ইমপ্ৰুভমেন্ট কৰিবলগীয়া আছে সেইটো জনাব যদি কিবা আপোনাৰ মতে কম হয় আছে তেতিয়াহ'লে জনাব যোনে সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ তো তথ্য নম্বৰ 1 হৈছে আমাৰ LPG গেছ আমাৰ গেছ সিলিন্ডাৰ কিয় আমাৰ ৰঙা হয় জানেনে আমাৰ গেছ সিলিন্ডাৰ ৰঙা হোৱাৰ বহুত কেইটা কাৰণ আছে তাৰ মাজত মই দুটা কাৰণ ক'ব বিচাৰিম 1 নম্বৰ কাৰণ হৈছে আমাৰ গেছ সিলিন্ডাৰটো ৰঙা হোৱাৰ কাৰণ যে আমাৰ ৰঙা সকলোৱে জানে ৰঙা কালাৰটো ৰঙা ৰংটো এটা খাতৰা মানে এটা বিপদৰ সংকেত বুলি জানে সকলে আৰু গ্যাস সিলিন্ডাৰত ইমান এটা ভয়ানক গ্যাস থাকে সেই ভয়ানক গ্যাসটো সদায় বিপদ সংকেত মানে সদায় বিপদ হ'ব পাৰে সংগঠিত হ'ব পাৰে বুলি এটা ফিল দিয়াৰ কাৰণে আমাৰ গ্যাস সিলিন্ডাৰৰ ৰঙা ৰংটো দিয়া হয় যাতে সেই বস্তুটোৰ পৰা যাতে গম পায় যাতে সাৱধানতা অৱলম্বন কৰিব পাৰে অলপ লিখিত বেছি হল নেকি যাতে সাৱধান হ'ব পাৰে তাৰ কাৰণে আসলতে গ্যাস সিলিন্ডাৰত ৰঙা ৰংটো দিয়া থাকে কাৰণ ঘৰত ইউজ কৰা কথা যিমান কিনো ৰঙা ৰং দিলে অকমান সাৱধান বুলি ভাবিব 2 নম্বৰ কাৰণটো হৈছে আমাৰ গ্যাস সিলিন্ডাৰত ৰঙা ৰংটো দিয়াৰ কাৰণ আমাৰ যেটো গ্যাস সিলিন্ডাৰ প্ৰকৃত বেলেগ গ্যাস সিলিন্ডাৰৰো এনেকুৱা ধৰণৰ ৰং থাকে মানে ধৰক যেনে ধৰক অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন হিলিয়াম লিথিয়াম বহুত যিমান বিলাক গ্যাস আছে সেই গ্যাস বিলাকৰ প্ৰত্যেকটা গ্যাসৰ সিলিন্ডাৰ বিলাকৰ ৰং বেলেগ থাকে তাৰ কাৰণে আসলতে আমাৰ যেটো ঘৰত ইউজ কৰা এইটো গ্যাস যাতে হনকালে আমি গম পাওঁ যে হেইটো আমাৰ সিলিন্ডাৰ মানে আমি ইউজ কৰিবলগীয়া সিলিন্ডাৰ তাৰ কাৰণে দূৰৰ পৰা যাতে আমি গম পাওঁ যে বহুত বিলাক গ্যাস সিলিন্ডাৰৰ মাজত থাকিলে যাতে আমি গম পাওঁ ৰঙা ৰংটো তাৰ কাৰণে দিয়া হয় আৰু ৰঙা ৰংটো দেখিলে গম পাওঁ যে এটো আমাৰ ঘৰত ইউজ কৰিবলগীয়া গ্যাস যেনে ধৰক আমাৰ অক্সিজেন গ্যাসত কিছুমান বগা ৰং দিয়া থাকে যেটো ট্যাঙ্কি বা গ্যাসৰ সিলিন্ডাৰ আছে সিলিন্ডাৰটোত বগা ৰং দিয়া থাকে আৰু তেনে ধৰণে বেলেগ সিলিন্ডাৰত বেলেগ ৰং দিয়া থাকে মই এতিয়া গোটেইবিলাক কৈ থাকিলে সময় নষ্ট হ'ব তো এইখিনিয়ে